নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰো সকলোৱে ভালে আছে। তেবলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো ITBP Constable Recruitment 2024 ৰ বিষয়ে, য'ত 819টা ভেকেন্সি আছে। পোষ্টবোৰৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু পোষ্টটো আহিছে ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ফ'ৰ্চ মানে ITBP ৰ ফালৰ পৰা। আৰু ইয়াৰ লাষ্ট ডেটটো 1 তাৰিখ 10 মাহ 2024 লৈকে। আৰু নেমৰ পোষ্ট ইয়াতে দিয়া আছে কনষ্টেবল কিচেন সাৰ্ভিসৰ কাৰণে। আৰু ইয়াতে নম্বৰ পোষ্ট 819টা আছে যেনেকৈ ক'লোৱে। আৰু এজ লিমিট ইয়াতে দিয়া আছে আপোনালোকৰ এজ 18 ৰ পৰা 25 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজন 1 অক্টোবৰ 2024 ৰ ভিতৰত। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে আপোনালোকে মেট্ৰিকুলেশ্যন পাছ যিকোনো ৰেকগনাইজ স্কুল অথবা ইনষ্টিটিউচনৰ পৰা কৰিব লাগিব। আৰু আপোনালোকৰ NSQF লেভেল 1 কোৰ্স ইন ফুড প্ৰডাকশ্যন অথবা কিচেন ফ্ৰম নেশ্যনেল স্কুল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন অথবা ফ্ৰম দ্য ইনষ্টিটিউট ৰেকগনাইজড বাই নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন। এইকেইটাৰ ভিতৰত যিকোনো এটা চাৰ্টিফিকেট থাকিব লাগিব। পে লেভেল ইয়াতে দিয়া আছে লেভেল 3 পাব আপোনালোকে। পে মেট্ৰিক্স 21,700 ৰ পৰা 69,100 লৈকে এছ পাৰ 7th CPC। আৰু এপ্লিকেশ্যন ফি ইয়াতে দিয়া আছে আপোনালোকৰ জেনেৰেল অথবা OBC EWS হলে 100 rupees এটা পেমেন্ট কৰিব লাগিব। আৰু SC ST এক্স সাৰ্ভিসমেন অথবা ফিমেল হলে আপোনালোকে 2100 পেমেন্ট দিব নালাগে। আৰু পেমেন্ট মোড আপোনালোকে অনলাইন কৰিব লাগিব। আৰু ইয়াৰ ষ্টাৰ্টিং ডেট হ'ল 2nd ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 1 অক্টোবৰ 2024 লৈকে। সো বন্ধুসকল, ভিডিঅ'টো যদি হেল্পফুল পাইছে তেনেহলে লাইক এটা কৰি দিব। আৰু আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব। সো আজিলৈ ইয়াতে সামৰিলো, ধন্যবাদ।